নমস্কাৰ পুনৰবাৰ স্বাগতম আপোনালোকক যোৱা ভিডিঅ'টোত এফএলএন ট্ৰেইনিঙৰ অভিজ্ঞতাৰ বিষয়ে কিছু কথা কৈছিলোঁ আৰু এয়া পিছদিনাৰ দৃশ্য আমাৰ টিএলএম বনাই দিব দিছিলে সেইকাৰণে ৰাতি 8 বাজি গৈছে কাৰণ ভাল টিএলএম গোটেইবোৰ স্কুলতে থাকি গ'ল এয়া পিছদিনা পুৱাৰ দৃশ্য প্ৰতিবেদন লিখিব পাহৰি গৈছিলোঁ আৰু বহুত তৰাতৰিকৈ প্ৰতিবেদনখন লিখিলোঁ মই বেছি ভাষা লগাব নোৱাৰিলোঁ যিহেতু একদম মুৰামুৰি সময়ত মানে মই এখন লিখিলোঁ তাৰপিছত এয়া মোৰ কলিগখিনিৰ কাৰণে ব্ৰেড আৰু পনীৰৰ চপষ্টিকৰ নিচিনাকৈ অলপমান বনাই নিছিলোঁ আৰু এয়া পিছদিনা পুৱা প্ৰশিক্ষণ হলত উপস্থিত হৈ ৰাতিপুৱাৰ প্ৰতিবেদন পাঠ তাৰপিছত আমাৰ অকণমান কিছুমান ৰিভিজন হ'ল যোৱা 4টা দিনত আমাক যিখিনি কথা শিকালে যিবোৰ মডেল শিকালে নিউমাৰেচি এণ্ড লিটাৰেচিৰ ওপৰত সেই গোটেইখিনিৰ ওপৰত কিছুমান বক্তৃতা প্ৰদান কৰিলে সমল শিক্ষকসকলে কেনেকৈ সেইবোৰ বস্তু উপস্থাপন কৰিব লাগে আৰু যদি কোনোবা ব্যক্তিৰ কিবা খোকোজা ৰৈ গৈছে সেইখিনিতো তেওঁলোকে পুনৰবাৰ ৰিভিজন কৰে বুজাই দিছে তাৰপিছত সাংস্কৃতিক অনুষ্ঠান আমি ক'ব লাগিব যে আমাৰ ৰুমটোত বহুত জনা মানুহ বহুত টেলেণ্টেড মানুহ আছিলে কি হোৱা নাই তাৰমানে সাংস্কৃতিক অনুষ্ঠানত গোৱালপৰীয়া লোকগীত বিচৰাবা সংগীত কৌতুক প্ৰদৰ্শন মেথ গেম এক্সিবিশ্যন তাৰপিছত দলীয় গীত প্ৰদৰ্শন আৰু এয়া আমি কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ দলগতভাৱে এটি গান গাবলৈ প্ৰয়াস কৰিছিলোঁ আৰু মানুহখিনিয়ে খুব ধুনীয়াকৈ সঁহাৰি জনাইছে তাৰপাছত আমি তাতে প্ৰীতিভোজনৰো ব্যৱস্থা কৰা হৈছিলে আৰু আমি সকলোবোৰ গুৰুমণ্ডলীয়ে সেই প্ৰীতিভোজনো আমি গ্ৰহণ কৰোঁ আৰু এই 4টা দিন আমি সকলোবোৰে একেলগে থাকি বহুত অভিজ্ঞতা বুটলিলোঁ বহুত নতুন অভিজ্ঞতা পালোঁ নতুন মানুহ লগ পালোঁ বহুত মনৰ কথাবোৰো শ্বেয়াৰ কৰিলোঁ আৰু ক'ব লাগিব যে এনেকুৱা ধৰণৰ প্ৰগ্ৰেমবিলাক তাৰমানে এখন মঞ্চৰ নিচিনা হয় আৰু এনেকুৱা মঞ্চ এখন বহুত মানুহে বিচাৰি থাকে আৰু ইয়াৰ যোগেদি সকলোৱে প্ৰতিভা প্ৰকাশৰ এটা সুযোগ পায় আৰু এইটো অসম চৰকাৰৰ এটা বহুত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ক'ব লাগিব তাৰপিছত এয়া লাষ্টত আমাৰ টিএলএম এক্সিবিশ্যন সকলোবোৰ শিক্ষকে নিজৰ টিএলএমবোৰ ধুনীয়াকৈ এনেকৈ দেখুৱাই দিছে কোনে কি বনাই লৈ আহিছে আৰু ক'ব লাগিব সকলোবোৰৰে বহুত ইউনিক থিংকিং কোনো ধৰণৰ মানে এক ৰাতিৰ ভিতৰত বনাই লোৱাৰ নিচিনা যিহেতু মোৰ বিদ্যালয়খন আমাৰ হাইৱেৰ পৰা অকণমান ভিতৰত হৈ পৰে আৰু বিদ্যালয়ত গৈ লৈ অহা সেইটো পচিবল নহয় সেইকাৰণে নিজে ঘৰত এখন বনাব ট্ৰাই কৰিছিলোঁ চিম্পলেই হওক কিন্তু তাৰমানে বনাব দিছে যেতিয়া তেনেকৈ বনাই লৈ গৈছিলোঁ এইবোৰ ছাৰ বাইদেউসকলে বহুত ধুনীয়া টিএলএম বনাই লৈ আহিছে আচলতে ইউটিউবত আজিকালি এইবোৰ বস্তু এভেইলেবল যিটোৰ কাৰণে আমাৰ শিক্ষকসকলৰ বহুত সুবিধা হৈছে কিছুমান ডেমো প্ৰিপেয়াৰ কৰি উলিওৱাত সকলোবোৰ শিক্ষকে খুব ধুনীয়াকৈ সকলোবোৰ বস্তু উপস্থাপন কৰিছে আৰু ছাৰসকলে এইবোৰ বস্তু ফটো আৰু ভিডিঅ' মাৰি লৈ গৈছে গতিকে যদি কোনোবা এফএলএন ট্ৰেইনিং কৰিব ওলোৱা কোনোবা গুৰুমণ্ডলীয়ে মোৰ এই ভিডিঅ' চাই আছে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ প্ৰিপেয়াৰ কৰিব যোৱাবাৰৰ এফএলএনতকৈ এইবাৰৰ এফএলএনত কণ্টেণ্টবোৰত কিছুমান চেঞ্জেছ হৈছে যোৱাবাৰ যেনেকুৱা আছিলে এইবাৰ তাৰ লগত 2-এটা বস্তু নতুনকৈ এড কৰিছে গতিকে এনেকৈ আমাৰ গোটেই দিনটো খুব ধুনীয়াকৈ পাৰ হৈ গ'ল আমি সকলোৱে বহুত এনজয় কৰিলোঁ আৰু বহুত নতুন মানুহৰ লগতো চিনাকি হ'লোঁ তাৰপাছত এয়া বাইদেউ আৰু মই অকণমান দুখন ছবি চাৰ্ট টাইপৰ এনেকৈ লৈ গ'লোঁ আৰু শেষত আমি সকলোৱে মিলি 2-এখন ফটো উঠিলোঁ আমাৰ ভেনিউটোত অলম'ষ্ট চাগে 100মান ট্ৰেইনিজ আছিলে আৰু এইবোৰ আমাৰ 5দিনীয়া ট্ৰেইনিঙৰ কিছু দৃশ্যাংশ যিবোৰ মই আপোনালোকৰ আগত দেখুৱাইছোঁ বা দাঙি ধৰিছোঁ খুব ধুনীয়া লাগিলে আৰু এই ভিডিঅ'টো ইমানতে অন্ত পেলালোঁ ধন্যবাদ